বতৰটো কিবাকে ঠাণ্ডা পৰিছে। সেই গাইছ স্বাগতম ৰমণী হাজৰিকা ইউটিউব চেনেলটো বহুত দিনৰ মূৰত আজি এটা ব্লগ বনাইছোঁ। মানে বহুত দিন ভিডিঅ' দিব পৰা নাই আৰু গৰমো বহুত পৰিছে, মানে বহুত ওলাই যাব পৰা নাই। আৰু মই টেকনিকেল ভিডিঅ' মাজে মাজে বনাই থাকোঁ, তো আপোনালোকে সকলোৱে মোৰ টেকনিকেল ভিডিঅ'বোৰ চাই, তো মোৰ এই চেনেলটো টেকনিকেল ভিডিঅ' আৰু ব্লগ বনোৱা হয়, তো আপোনালোকে গম পায়। তো আজি অলপ বতৰটো ঠাণ্ডা পৰিছে, লগতে আজি আগষ্ট 1 তাৰিখ, মানে মই পঢ়ি অহা যিখন কলেজ আছিলে সেই কলেজখনে আজি মানে প্ৰতিষ্ঠা দিব। তো আমাৰ সকলো যি ফাৰ্ষ্ট ডিভিজন পাইছিলে ষ্টুডেণ্টবিলাকক, মানে সেই ষ্টুডেণ্টবিলাকক মাতিছিলে। চ' আজি মই সেইকাৰণে যাবলৈ ওলাই গ'লোঁ। তাৰপিছত আৰু মানে কি হৈছে মই আপোনালোকক দেখাই দিছোঁ। এইবাৰ মানে কি হৈছে, আমাৰ ইয়াত পানীটো মানে বহুত কম, মানে পানীটো অলপ হৈছিলে, তো আপোনালোকে যোনে পথাৰটো চাই গম পায় যে পানী বহুত কম মানে। আৰু মাজুলীত কি হৈছে, বহুতে কৈ থাকে যে মাজুলীত পানী হয়, কিন্তু মানে কি বহুত এৰিয়াত পানী হৈ গৈছে, কিন্তু মাজুলী এই চাইডটো পানী হ'ব পৰা নাই। মানে আমাৰ যিহেতু বনগাঁও এনেকৈ যিবোৰ আমি এন ডি বনালে ন, সেই এন ডিবিলাকৰ কাৰণে পানী নোহোৱা হৈ গ'ল। তো অলপ পানী হৈছিলে, তাৰপিছত পানীটো নোহোৱা হৈ গ'ল। তো আগতে কি হৈছিলে, যেতিয়া আমি সৰু হৈ আছিলোঁ ন, এই জেগাবোৰ গোটেই পানীয়ে হৈ যায়, মানে ঘৰৰ ভিতৰত পানী হৈ যায়। তো কি হৈছিলে, প্ৰায় 12 চনমানৰ পৰা মানে পানী নোহোৱা হৈ গ'ল। মানে আমি 7-8 বছৰ হৈ থকালৈকে পানীটো পাইছিলোঁ, তাৰপিছৰ পৰা পানীটো একবাৰে নোপোৱা হৈ গ'লোঁ। চ' একো নাই, পানী লাগেও মানুহ নালাগেও, তো একেবাৰে নহ'লেও বেয়া, তো হ'লেও বহুত বেছি বেয়া হয়। আৰু এইবাৰ বহুতখিনি ক্ষতিও হৈছে পানীয়ে, তো সেয়াই, সেইটো আমাৰ এটা লিমিটত হৈছে পানী, তো ভাল লাগিছে। আৰু অলপ মাজে মাজে ফূৰ্তিও কৰিলোঁ, আৰু ভিডিঅ'ও বনাবলৈ নহ'লে, যিহেতু মোবাইলটো ভাগি আছিলে। চ' সেইটো এই ৰ'ব ভাষণ বহুত দি দিলোঁ, মানে 10 বাজিবই হ'ল, যিহেতু 10 বজাত মাতিছিলে ন, গতিকে চাইকেলখন লৈ পেলাই গৈ থাকোঁ ভাবিছোঁ। তো আপোনালোকে এটা কথা ফিল কৰিছেনে, আপুনি হাজাৰ স্কুটি চলাওক, হাজাৰ বাইক চলাওক, হাজাৰ গাড়ী চলাওক, তো চাইকেল চলোৱা যিটো মজা ন, সেই মজাটো মানে একোৱেই হ'ব নোৱাৰে মানে। তো ৰ'দত অলপ চাইকেল চলাবলৈ কষ্ট হয়, বাকী যিটো ডাৱৰীয়া বতৰ হৈ থাকে ন, মানে সেই ডাৱৰীয়া বতৰতে চাইকেলখন লৈ পেলাই মানে ওলাই যোৱা মানে ফিলটোৱে মজা। মানে যিয়ে নহওক, চাইকেলখন লৈ কিন্তু বহুত কলেজত অহা যোৱা কৰিলোঁ দেই। এই চাইকেলখন মোৰ বহুত মৰমৰ মানে, গতিকে চাইকেলখন মানে ঠিক কৰি আনিছোঁ প্ৰায় 1200 মান টকা দি। তো অলপ বেয়া লাগি থাকিলেই মানে মোৰ মনটো বেয়া লাগি থাকে। আৰু ৰাতিপুৱা সময়ত আমাৰ গাঁৱৰ পৰিৱেশটো চাওক, কোনো মানুহ ৰাস্তাত নাই, চব ঘৰৰ ভিতৰতে সোমাই আছে। আৰু এইখনে সেইখন স্কুল য'ত নেকি মই জীৱনৰ প্ৰথম পঢ়া আৰম্ভ কৰিছিলোঁ, এই মানে গাঁৱৰ স্কুলখনৰ কথা কৈছোঁ, মানে LP স্কুলখন, যিখন মানে সৰুতে উৎপাত কৰি পঢ়িছিলোঁ আৰু মানে সেইখন। আৰু গাইছ মোক যে সেই কলেজলৈ যে মাতিছে, তো মানে ফূৰ্তিটো এইটো কাৰণে লাগি আছিলে যে মানে কলেজলৈ কিয় মাতিছে মোক সেইটো ইমান ইম্পৰ্টেণ্ট নহয়, বাট মানে যিহেতু মোৰ আমাৰ লগৰখিনি আহিব ন, প্ৰায় সেই মাৰ্চৰ 12 তাৰিখে পৰীক্ষা দিয়া হৈছিলে, মাৰ্চৰ পৰা আজি সেই আগষ্ট 1 তাৰিখ হৈ গ'ল। মানে লগৰখিনি আছিলেখিনি ভালদৰে একেলগে লগে পোৱা নাই। চ' আজি লগো পাম, বহুত বেছি ভাল লাগিব, কথা পাতিম, সেইটো ফূৰ্তিত মানে পাই আহি আছোঁ ধুনীয়াকৈ। আৰু প্ৰায় পাই গ'লোহি আমাৰ গাঁৱৰ আলিমূৰটো, মানে ডিষ্ট্ৰিক্ট হস্পিটেলৰ পিনে যে আমাৰ গাঁৱলৈ নামি আহে। আমাৰ ঘৰটো একেবাৰে মানে গাঁৱৰ সিমূৰত, মানে প্ৰায় 1 কিলোমিটাৰতকৈ বেছি চাইকেল চলাব লাগে। যদি আপোনালোকে সোধে যে মই পঢ়ি অহা কলেজখননো ক'ত, তেতিয়াহ'লে আপোনালোকৰ একদম কাৰেক্ট লোকেশ্যন যদি কওঁ, আমাৰ মাজুলী যিখন ডিষ্ট্ৰিক্ট হস্পিটেল হয়, সেই ডিষ্ট্ৰিক্ট হস্পিটেলখনৰ পৰা জেংৰা ফুলনি যিটো ৰোড, সেই ৰোডটো 300 মিটাৰমান আহি থাকিলে কি হয়, আমাৰ কলেজখন পাই যায়। সেইটো গণপতিত মানে মোৰ ওচৰতে এখন মানে হোটেল আছিলে, কলেজৰ ওচৰতে, যিখন কলেজত পঢ়ি আছিলোঁ। তো ইয়াতে মই পদুমক লগ পালোঁ, মোৰ লগৰ হয়, সি অলপ লাজ কৰে কেমেৰা সোমাই আহিবলৈ। চ' সি মোক চাই গ'লে চাহ খাওঁ, মানে ভাল ৰিজাল্ট কৰিছে, তো মোতকৈ বহুত ভাল ৰিজাল্ট কৰিছে, তো সেইকাৰণে তাৰ ৰিজাল্টৰ পাৰ্টিটো খাব পৰা নাছিলোঁ। ত' সেইকাৰণে আজি এবাৰ চাহটো খাই ল'লোঁ ৰাতিপুৱা, আৰু চাহটো ভাল খাই অহা নাছিলোঁ ঘৰত। তো এতিয়া মোক ধুনীয়াকৈ সি গণপতি চাহ খুৱাই দিব। তই দেখিছে জুনিয়ৰ আহি গ'ল, তো নামটো ঋষি, তো মোৰ লগৰে হয়। আৰু সি এতিয়া গণপতি আহিলে, তই মোক কি খবি এতিয়া কওঁ, তই বনিয়া কওঁ। তো দেখিছে, তো মানে লগৰ আমি ল'ৰা ছোৱালীবোৰ এনেকৈ কয়, তো আপুনি যাকে নুসুধে, লাগিলে তাৰ যাবা পইচা ফুলে যাওক, তোৰ যদি সোধে নহয় কিবা এটা খোৱা বুলি, তাৰ পইচা নাথাকে বুলিয়ে কয় মানে। তো এতিয়া প্ৰথম লগ পাই গ'লে, আজি তুমি খুৱাম বুলি ক'লে আৰু কিবা এটা, তো সেইকাৰণে সোমাই দিলোঁ মানে। তো কলেজত 2 বছৰ পঢ়িলোঁ, কিন্তু ইয়াত ভৰি দিব নাছিলোঁ আজিলৈকে। তো প্ৰথম মানে এইখন হোটেললৈ আহিছোঁ আজি। কলেজটো এইখনে আছিলে, কলেজখন পীতাম্বৰদেৱ গোস্বামী ষ্টমেটিক বিদ্যালয়, তো ইয়াতে পঢ়িছিলোঁ। তো পৰিৱেশটো চব বহুত দামত আহিছোঁ, আৰু পৰিৱেশটো ভাল লাগিছে দেই, অলপ চেঞ্জ হৈছে কলেজখন। তো এইখন কলেজখন এতিয়া পঢ়িছিলোঁ। তো এতিয়া অলপ টাইম আছে হেনো, যিটো অলপ টাইম ৰ'ব লাগিব, গতিকে আজি 1 তাৰিখ ল'ৰা ছোৱালী অলপ কম আহিছে প্ৰথম ডে। চ' সেইখিনি দেখিছে তো লগৰ চব অহা নাই, তো লগৰ অকল ই আহিছে আৰু এটা আহিছে। চ' সেইটোৱে, তো চাই থাকক ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। কলেজত যদি 2 বছৰ পঢ়িলোঁ, তো 2 বছৰ বেছিকৈ কি হৈছে, কলেজত যিমান টাইম থাকোঁ ন, যদি 2 ঘণ্টা থাকোঁ, প্ৰায় 1 ঘণ্টাতকৈ বেছি মানে কমৰ ৰুমটোতে বহি থাকে, যদি ক্লাছ নকৰাকৈ মনে সোমাই থাকোঁ। এইটো হৈছে কমৰ ৰুমটো, তো এইটো আমি আছিলোঁ, উৎপাত কৰি আছিলোঁ। তো দেখিছে, তো এইটোৱে এটা আহি একদম গোটেই গেম খেলিছিলোঁ, চব কৰিছিলোঁ। এতিয়া বহুত দিনৰ মূৰত আহিছে, আকৌ কমৰ ৰুমত বহিছোঁহি, আগৰ ফিল্ডটো লৈছে এবাৰ। তো দেখিছে অলপ আন্ধাৰ হৈ আছে ৰুমটো, মানে এতিয়া লাইটৰ ব্যৱস্থাটো কম, আৰু সেইফালে তাতে আৰু মেইন কামটো হয় তাত। গম কৰি সেইকাৰণে মিটিঙৰ পৰা বাহিৰলৈ আহিলোঁ। চ' এইফালে লগ পাই গ'লোঁ কৃষ্ণা, মোৰ বেষ্ট ফ্ৰেণ্ড হয়। তো মোক চিনাকি কৰি দিলোঁ, তো কিবা এটা কৰি প্ৰথমে একচুৱেলি লিখিছিলে 10 বজাত হ'ব বুলি, কিন্তু এতিয়া 10 বাজি 11 বাজিব হ'ল, কিন্তু তেনেকৈ একো আয়োজন হোৱাই নাই। তো এতিয়া পদুমে মই ধুনীয়াকৈ বহি আছোঁ, তো কোনো অহাই নাই, লগৰ লৈছিলে অকল মই সোনকালে আহি পেলাই বহি আছোঁ। এতিয়া ৱেইটে কৰি আছোঁ, ৱেইট আজৰি হ'লোঁ মিটিঙৰ পৰা। এইটো সৰুকৈ কিবা দিছে মহাবিদ্যালয়ৰ পৰা, তো ধন্যবাদ দিছোঁ মই সকলো শিক্ষাগুৰুলে, তো ভাল লাগিল। তো আহিলোঁ, আৰু এইটোৱে আছিলে সৰু এটা ভিডিঅ'। তো ভিডিঅ'টো ভাল লাগিল, লাইক কৰিব, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তো অন্য এটা ভিডিঅ'ত লগ পাম দিয়ক, তেন্তে বাই বাই।